Hello viewers, welcome to our new Assamese entertainment channel The Fun Talks. মই ডলি পুনৰবাৰ আপোনালোকৰ মাজলৈ এটি নতুন কবিতা লৈ আহিছোঁ। কবিতাটো হৈছে এনে ধৰণৰ এজনী ছোৱালীয়ে এজন ল'ৰাক খুব বেছি ভাল পায় আৰু ল'ৰাজনক তেওঁ প্ৰেমিক ৰূপে পায়ো, কিন্তু কিছুমান কাৰণত তেওঁ ঘেৰুৱাব লগাত হয়। তো সেইখিনি কথাই মই আজি মোৰ কবিতাটোৰ জৰিয়তে প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছোঁ। কবিতাটোৰ শিৰোনামা হৈছে পায়ো হেৰুৱালো। পায়ো হেৰুৱাৰ দুখে আজি মোক বৰকৈ হেঁচি ধৰিছে। আজিকালিচোন কাৰো লগতে কথা পাতিবলৈ মন নাযায়। এই ব্যস্তময় পৃথিৱীত আজি মোৰ সংগী বুলিবলৈ কেৱল নিসংগতাই আছে। আজি মোৰ কিবা পোৱা নোপোৱাক লৈ বা কিবা হেৰুৱাক লৈ ভয় নাই, কাৰণ যাক হেৰুৱাৰ ভয় আছিল সি যে আজি মোৰ লগতেই নাই। আজিও মনত পৰে সেই যে তুমি মোৰ প্ৰত্যেকটো কামত বাধা দি কোৱা, দেহা এইটো নকৰিবা, দেহা সেইটো নকৰিবা। কেৱল এদিন তোমাৰ বাবেই মোৰ ভাল লগা প্ৰত্যেকটো কাম বাদ দি দিছিলোঁ। ভাবি লৈছিলোঁ কেৱল তুমি মোৰ লগত থাকিলেই হ'ব, কিন্তু মই ভবাই নাছিলোঁ যে সকলোবোৰ বাদ দিবলৈ কৈ এদিন তুমিয়ে মোক বাদ দি দিবা। তুমি হয়তো নুবুজিবা যে পায়ো হেৰুৱাৰ বেদনা কিমান, কাৰণ মইহে হেৰুৱাইছোঁ। তুমিচোন যি বিচাৰিছিলা তাকেই পাইছা। তুমি বিচাৰিছিলা মই তোমাৰ জীৱনলৈ অহাটো, চোৱা আহি গ'লোঁ তোমাৰ জীৱনলৈ। তুমি মোৰ লগত কেৱল টাইম পাছ কৰিবলৈহে কথা পাতিছিলা সদায়, আৰু মই সদায় সময় উলিয়াই কেৱল তোমাৰ এষাৰ মাত শুনিবলৈ কথা পাতিছিলোঁ। তুমি সদায় মোক তোমাৰ প্ৰয়োজন বুলি ভাবিছিলা, আৰু মই তোমাক মোৰ প্ৰিয়জন বুলি ভাবিছিলোঁ। তোমাৰ ভালপোৱাত মই ইমানেই বিলীন হৈ গৈছিলোঁ যে তোমাৰ ভালপোৱাৰ অভিনয়খিনিও মই ধৰিবই নোৱাৰিলোঁ। আৰু ক'তনো ধৰিব পাৰিম কোৱা? সঁচা ভালপোৱা মনৰ পৰাহে হয়, মগজুৰ পৰাটো নহয় ন। এদিন তুমি বিচৰাৰ বাবে তোমাৰ জীৱনলৈ অহা এই ছোৱালীজনীয়ে এদিন তুমি বিচৰাৰ বাবে তোমাৰ জীৱনৰ পৰা গুচি আহিছিলোঁ। কিন্তু ভালপোৱাবোৰ এনেকুৱা নহয় যে মন গ'লে কাৰোবাক ভাল পালা আৰু এদিন তোমাৰ মন গ'ল সেইবাবে ক'বা পাহৰি যোৱা মোক, আমি যেন কেতিয়াবা ৰিলেশ্যনশ্বিপত আছিলোঁ। কাৰোবাক সঁচা অন্তৰে ভাল পালে কেনেকৈ পাহৰি যাব লাগে সেইটো কলা হয়তো মই নিশিকিলোঁ। আজি চোৱা তোমাৰ পৰা মই বহুত দূৰত আহি গ'লোঁ, যাতে তুমি দিয়া স্মৃতিবোৰক পাহৰিবলৈ পাৰোঁ। নিজৰ মোবাইলৰ পৰা তোমাৰ ফটো, তোমাৰ নাম্বাৰ সকলোবোৰ ডিলিট কৰি পেলাইছোঁ, কিন্তু মনৰ পৰা জানো পাৰিছোঁ তোমাক ডিলিট কৰিবলৈ? আজি মোক মানুহে প্ৰশ্ন কৰে যে তোমাৰ মৰম ভালপোৱা বোলা বস্তুটো নাই নেকি? কিন্তু কি জানে মানুহবোৰে যে এবাৰ মৰম ভালপোৱাবোৰ কোনোবাই গচকি গ'লে সেই মৰম ভালপোৱাবোৰ পুনৰ গোটাই ল'বলৈ বৰ কষ্ট হয়। থেংক ইউ ছ' মাছ। কবিতাটো কেনে পালে কমেণ্ট বক্সত জনাব। আপোনালোকৰ অপিনিয়নখিনি পাই থাকিলে আমি আমাৰ কামবোৰ কৰি যাবলৈ উৎসাহিত হ'ম, আৰু এনেকুৱা ধৰণৰ কবিতাবোৰ পাই থাকিবলৈ আমাৰ এই দ্য ফান টক চেনেলটো লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব প্লিজ। থেংক ইউ ছ' মাছ।